মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত হ'ব পৰা শৰীৰ ক্ষতিসমূহ। মোবাইল এনে এক সামগ্ৰী হৈ পৰিছে, যাৰ অবিহনে কোনোৱে নিজৰ জীৱনটো কল্পনা কৰিব নোৱাৰে। কৰোনাৰ বাবে ঘৰৰ পৰা কাম কৰাৰ সুবিধা আহি পৰাৰ বাবে বহু লোকে মোবাইল আৰু লেপটপ অধিক ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। এনে পৰিস্থিতিত যদি কোনোবাই বিৰতি নোলোৱাকৈ একেৰাহে মোবাইল ব্যৱহাৰ তেন্তে তেওঁ অলপ সময়ৰ বাবে জিৰণি লোৱাটো প্ৰয়োজনীয়। কাৰণ ইয়াৰ ফলত হোৱা ক্ষতিয়ে শৰীৰৰ হানি কৰিব পাৰে। যদি কোনো ব্যক্তিৰ শৰীৰত এনে কিছুমান পৰিৱৰ্তন হোৱা আৰম্ভ হয় তেনেহ'লে ইয়াক উপেক্ষা কৰা উচিত নহয়। কাৰণ ইয়াৰ ফলত হোৱা ক্ষতিয়ে ব্যক্তিগৰাকীক শাৰীৰিক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে। অধিক মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত হ'ব পৰা ক্ষতিসমূহ। চকু। সকলোৱে জানে যে মোবাইলৰ অত্যাধিক ব্যৱহাৰে চকুৰ ক্ষতি কৰে। সকলোৱে মনত ৰখাটো উচিত যে চকুবোৰ অতি সংবেদনশীল। এনে পৰিস্থিতিত মোবাইলৰ নীলা স্ক্ৰীনে চকুৰ ক্ষতি কৰিব পাৰে। যদি কোনোবাই বিৰতি নোলোৱাকৈ অধিক মোবাইল ফোন ব্যৱহাৰ কৰে তেনেহ'লে ইয়াৰ ফলত চকুত বিষ হয় আৰু মূৰৰ বিষ হয়। গতিকে চেষ্টা কৰিব লাগে যাতে এজন মানুহে মোবাইল ব্যৱহাৰ কৰোঁতে বিৰতিও লয়। ২. গাঁঠিৰ বিষ। দীঘলীয়া সময়ৰ বাবে মোবাইল ব্যৱহাৰ কৰাৰ ফলত হাতৰ গাঁঠিৰ বিষ হোৱা আৰম্ভ হয়। যদি মোবাইলৰ অত্যাধিক ব্যৱহাৰৰ বাবে মানুহৰ বহু দেৰিলৈ গাঁঠিৰ বিষত ভুগি থাকে তেন্তে বুজি লোৱাটো উচিত যে এয়া এক বিপদাশংকাৰ ঘণ্টা। তেনে ক্ষেত্ৰত মানুহজনে নিজৰ বাবে মনোযোগ দিয়াটো নিতান্তই প্ৰয়োজনীয়। কিয়নো যদি সময়মতে ইয়াৰ প্ৰতি মনোযোগ নিদিয়ে তেন্তে মানুহজনৰ সমস্যা আৰু বৃদ্ধি হ'ব পাৰে। মুখত শালমইনা। খুব কম লোকে জানিব যে অধিক মোবাইল ব্যৱহাৰ কৰিলে মানুহৰ মুখত শালমইনাও হ'ব পাৰে। সামগ্ৰিকভাৱে মানুহে এই সকলোবোৰ বস্তুৰ পৰা সতৰ্ক হৈ থাকিব লাগে। এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগ্ৰহিত কৰা প্ৰাথমিক জ্ঞান হিচাপে পোহৰলৈ আগবঢ়োৱা হৈছে।